মাই চেনেল। বহুত দিন হ'ল আপোনালোকৰ সন্মুখত মানে ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ। অতিপাত গৰম, তাৰ কাৰণে আমি আজি উমচেক যাবৰ কাৰণে ওলাইছোঁ। A few moments later. তো আমি এতিয়া গৈ আছোঁ আৰু পিছফালে গাড়ী আহি আছে তাৰ পৰা এটা, আৰু ইফালে গ'ল। মানুহবিলাক বহুত যাই আছে, বৰষুণ দিব হ'ল তথাপিও মানে মানুহবিলাক আহিব এৰি নাই। তাৰপিছত আমি এতিয়া ৰখিলোঁ ইয়াতে আৰু আমাৰ পিছত দুজন আহি আছে। তো ৰখি আছোঁ আমি, বহুত যাম। ফাইনেলি আহি পালোঁ গাইছ, আৰু যেনেকা যাম আহিবৰো যাম যাবৰো যাম, মানে টিকেট কাটি আছে এতিয়া। ফাইনেলি আহি গ'লোঁ গাইছ। বা মানুহ কি গাঁও তোমাৰ ইয়াতে আহি পেলাইচোন, কিয় ঠাণ্ডাই লাগি গ'ল। চাৰিওফালে মানুহ। কেনে গাঁও ধুবি না এইবাৰ? হা মেলা চাবা অহা নিচিনা লাগছে। এ ৰাম, তেল চেল লৈছিলোঁ, গাড়ীত তেল শেষ হ'ব পায় বুলি। গাইজ বেছি টাইম নাথাকোঁ, তামাম বৰষুণ পৰি আছে। এতিয়া আমি যাম আৰু বৰষুণৰ কাৰণে যাব ওলালোঁ। আৰু মানুহবিলাকে গা ধুই আছে আৰু যেনেকা মানে ঢেৰেকনি মাৰি আছে, ওপৰত জিলিকি জিলিকি আছে। চব পালাব লাগছে না কেনে। A few moments later. I'm halfway out, just trying to lose you now. Yeah, it was an illusion now. Yeah, I just wanna see you out. To give it up, leaving all your texts on red with the games you left now. Give it up, sick of all the things you said getting in my head now. So I don't wanna know, I don't wanna know where you go. তো গাইজ ঘৰত যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ এৰাৰ লগে লগে মানে সকলোৱে থাকিব নোৱাৰি আৰু এবাৰ গাঁও ধুবৰ কাৰণে গ'ল। গতিকে ময়ো গ'লোঁ তেওঁলোকৰ লগতে, ভিডিঅ' অলপ কৰিলোঁ। আৰু এতিয়া নাগিন নিচিনাকৈ গাঁও ধুবলৈ ধৰিছে এওঁলোকে। হেল্ল' গাইজ, গাঁও নুঠোঁ আৰু বৰষুণ বহুত দিলে, তাৰ কাৰণে এতিয়া মই এনেই ভিডিঅ' কৰি আছোঁ। সিহঁতৰ মানুহ বহুত হাল্লা, চাৰিওফালে হাল্লা, दूर दूर तक आदमी ही आदमी है। औरत का चक्कर बाबू भैया, औरत का चक्कर बहुत बेकार होता है।
কেনেকা লাগছে थैंक्स I don't wanna be without you. I don't wanna be. জাঙাৰ I don't wanna be without you. I don't wanna be. I don't wanna be. তো আহি থাকোঁতে গাইছ ইয়াতে এটা এক্সিডেণ্ট হৈ গ'ল আৰু মানুহজন অলপ বয়সস্থ আছিলে তো মানে কিবাকৈ পৰি গ'ল স্কুটি আছিলে স্কুটিত আমাৰ আগে আগে আহিছিলে আমি পিছে পিছে আহি থাকোঁতে মানে হঠাৎকৈ দেখা পালোঁ তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে গাইছ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব